নমস্কাৰ, মই তুলুমণিয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব আৰু মৰম দিব। যোনসকলে প্ৰথমবাৰ মোৰ ভিডিঅ' চাইছে তেওঁলোকেও চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু আজি হৈছে আমাৰ ঘৰৰ ওচৰৰ দাদা এজনৰ বিয়া মানে হৈ গ'ল, মানে ছোৱালী আনিলে, কিন্তু আজি দাদাজনৰ ঘৰতে নিয়ম কৰিছে, মানে হোম পুৰিব আৰু কইনা আছে দাদাজনৰ ঘৰতে, কিন্তু দাদাজনহে বেলেগ এজেগাৰ পৰা আহিব, মানে দৰাজন বেলেগ এজেগাৰ পৰা আহিব, কিন্তু কইনা দাদাজনৰ ঘৰতে আছে। আৰু মই এতিয়া তালৈ যাম, ভাবিলোঁ অকণমানকৈ ভিডিঅ' কৰোঁ আৰু ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ, সেইবাবে ভিডিঅ'টো এতিয়া ডম্বৰু বাজিছে শহুৰৰ পদূলিত, কন্যা ভিক্ষা মাগিছে। শিৱ গোসাঁই আহিছে, ডম্বৰু বাজিছে শহুৰৰ পদূলিত, কন্যা ভিক্ষা এতিয়া দৰা আহিছে আৰু দৰাক আদৰিছে কইনা মাকে। আৰু মই যিটো কৈছিলোঁ দৰাজনৰ ঘৰতে সকলো নিয়ম কৰিছে আৰু কইনাৰ মাক দেউতাক সকলো আছিলে দৰা ঘৰতে, আৰু সেই কইনা মাকে দৰাক আদৰিছে। যেনে সাক্ষী কৰি আইদেউ গ্ৰহণ কৰা গৈ। তলত বহিছে, তাকে দেখি আমাৰ কইনাই কঁকাল ঘূৰাই নাচিছে। ৰামচন্দ্ৰ আহিছে, ৰভা তলত বহিছে, তাকে দেখি কইনা ঘৰত কোলা গৰ্ভ উঠিছে।